আজি বনাব লৈছো বগৰীৰ মিঠা আচাৰ। তাৰ কাৰণে মই শুকাই থোৱা বগৰীখিনিৰ ঠাৰিকেইডাল আঁতৰাই লৈছো আৰু অকণমান ফালি লৈছো আৰু এয়া গুড়খিনি ভালকৈ কাটি লৈছো মিহি মিহিকৈ আৰু এয়া মই গোটেইখিনি যোগাৰ কৰি লৈছো। গৰম কেৰাহীত দিছো মিঠাতেল, তাতে দিছো পাঁচফোৰণ আৰু শুকান জলকীয়া। এতিয়া মই ইয়াতে বগৰীখিনি দি দিছো আৰু অকণমান টাইম ভাজি থাকিম। তাৰ পিছত ইয়াতে দিছো গুড়খিনি দিয়াৰ পিছত গেছটো ল' ফ্লেমত ৰাখি অকণমান টাইম ভাজি থাকিম। তাৰ পিছত দিছো জিৰা মছলা। মই ইয়াতে বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই কাৰণ এই আচাৰটো চিম্পুলকৈয়ে ভাল লাগে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল বগৰীৰ মিঠা আচাৰ। আৰু এইখিনি ঠাণ্ডা হোৱা দিয়াৰ পিছত মই এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই থৈ দিম। আৰু ইয়াতে ভিনেগাৰ অকণমান দিলে বহুত দিনলৈ ভালে থাকে আচাৰখিনি। চ' এয়া মোৰ বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই টেষ্ট কৰি চাওঁ। মজা।